হেল্ল' গুড মৰ্ণিং মাই ফ্ৰেণ্ডছ, সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা আজি আমি আহিছোঁ অৰুণাচল যাম। আজি অৰুণাচল প্ৰদেশ মিয়াও ভাওনা কৰিবলৈ আহি আছোঁ। আহি মই ঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া অপু ভাইটিৰ ওচৰত সোমাম, তাৰ ওচৰতে ৰ'ম। ইয়াৰ পৰা গাড়ী আহিব, বাকী ভিডিঅ' দি থাকিম, পাই থাকিব। সেয়া ওলাই আহি আছোঁ। অপু আৰু মই ওলালোঁ, গৈ আছোঁ মিয়াওলৈ। গাড়ী আহি আছে, দেখাম আৰু লাহে লাহে দেখাই ৰাখিম। চব ধৈৰ্য ধৰক। এইটো সোনকালে উঠিলে খালি গৰম পানী গা ধুলে মই ঠাণ্ডা পানী ধুলোঁ কপি নোৱাৰি ইমান ঠাণ্ডাত ৰাম। একেবাৰে মানে গাড়ী সপোন দেখি গৈছেগৈ ৰাতি, সপোন দেখি গাড়ীত গৈছে উঠা। ৰাতি। গাড়ী হেনো পলিত আহি ৰৈ আছে আমাক মিয়াও যাবলৈ। হ'ব বাইকখিনি দেখাই আছোঁ দেই। গাড়ী আহি গ'ল, খালী গাড়ী। দাদা নমস্কাৰ, সুপ্ৰভাত সকলোলৈ। এয়া দাদা একদম ধুনীয়াটো হৈ আহিছে, পেজটোতে হৈ আছে। ডেকা মানুহ যে কোন কোন আছে? দীপজ্যোতি, নিজে নিজে হেপী জানি বুলি কৈ ল'লো আৰু। হেল্ল', ফাইনেলি আমি পাই গ'লোহি। এয়া হৈছে আমাৰ নামঘৰ, দেখাই আছোঁ। নামঘৰ আমাৰ উঠোৱা দা ফাইনেলি ইয়াতে হ'ব। হিৰক দাঁত খুৱাই দিয়া। দাঁত হয় নাই, দাঁত মোক খুৱাই দিয়া। মোৰ ভ্লগ চলি আছে। মিয়াও মিয়াও অৰুণাচলৰ মিয়াও। আমি নামঘৰৰ পৰা আহিলোঁ। এতিয়া আমাৰ ভাওনা ভাগ ইয়াতে হ'ব। নামঘৰৰ পৰা উৎসৰ্গা কৰি আনি ইয়াতে আমি ভাওনা ভাগ কৰিম। এয়া আমাৰ দীপজ্যোতি ৰেডি, সূত্ৰ। এইফালে আমাৰ লুইত ছাৰ আজি ব্ৰহ্মদেৱ। সেইফালে চাইডে ৰৈ আছে অপু দেৱতা। সেয়া মাজুলীৰ সুদীপ্ত আজি গাব কক্ষীপুৰ। অপু ৰেডি, সুদীপ্ত ৰেডি। চুলিটো আৰু মুকুটটো লগালেই হ'ল। উজ্জ্বলে মনটো বেয়া কৰি আছে, সুধিব লাগিব কি হৈ আছে। এই উজ্জ্বল দা আজি পৱন। দীপক দাও দেৱতাই আজি। অসুৰগা মন আজি দেৱতা। সেই আমাৰ দেৱৰ্ষী নাৰদ জ্যোতি দা, মানস দা, দেৱপুৰন্দৰ ৰেডি সকলো। চাচনি ড্ৰেছ আমাৰ আনন্দই মেকআপ দি আছে। কাক দি আছেতো? চন্দন, হিৰণ্যাক্ষ। এইফালে মহাকালক মেকআপ দি আছে। কোনে মেকআপ কৰি আছে? আমাৰ মুনু পলাক দাক। এইফালে দাদু ৰেডি, মোবাইল টিপি আছে। ঠিকে আছে নে মুনু? বঢ়িয়া। ভয়ংকৰ বনাই দিয়া পলাক দাক। বিজয় আমাৰ ৰাহুল বৰুৱা। চাৰিদ্ধ ক'ত গ'ল? জয় মুকুট পিন্ধি আছে। পংকজ এয়া চাৰিসিদ্ধ। ধুনীয়া পোৱালিকেইটা। এতিয়াতো অকল হাঁহিয়ে থাকে, মিলিক এই হাঁহিয়ে আছে। এয়া ধুনীয়া। আমাৰ খণ্ডামকৰ চিনটো অলপ দেখুওৱা হ'ব, যি পাৰোঁ অলপ দেখুৱাম সকলোকে, যিমানকণ পাৰোঁ। পুনশ্চবাৰ জনাই থৈ এওঁলোকে মানিছোঁ ঈশ্বৰ
পবিত্র পরম ভবন পবিত্র পরম আমি কোনো
আহিছা নি বোপা নগনিবা দেই ভালকে লিখা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এনেকৈ লিখা দিয়া এবাৰ তোমাৰখন মই চাওঁ দিয়াচোন মোৰ কম ঐ খালে ঐ আও দিছে ঐ খালে ই লিখিছে দৈত্যপতি হিৰণ্যকশিপু আমৰ আচাৰ তোমালোকে আমাক বধিবলৈ বিচাৰিছা ন ভালকে লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ভালকে লিখা আমাৰ পল্লা ৰূপাই কি লিখিছে তাকে চোৱাচোন পাৰিব আমাৰ বোপাই পাৰিব কি লিখিছে চাওঁ মোক দিয়া তুমি আমাক বধিবা অ ভাই দাদা ঐ ই লিখিছে সত্য সদায় জয় মই ক'লো নহয় গোটেই বাঘৰ ঘৰ গোটেই ৰাতি হয় বাবা নাপায় নহয় নাপায় তেনেকে লিখিবলে আকৌ লিখিছে সত্যই ভগৱান সত্যম শিৱম সুন্দৰ দৈত্যপতি আদেশ আমি যদি আমাৰ শিক্ষা ভালকে দিব নোৱাৰো আমি আৰু নাথাকো বুজিছা সেই অৰ্ধ ৰাজ্য যে দেখিছিলো যাব আমাৰ সকলো যাব তুমি ভালকে লিখাছো আকৌ এবাৰ পাৰিবানে কি লিখিব পাৰি মই ক'লো নহয় পঢ়িব আৰু এইবোৰ বাদ দিয়া ৰজা মৰা নহয় মাৰিব নোৱাৰে বাবু পঢ়াৰো আমাৰ গুৰুজনাৰ আদেশ নামানিলে কিন্তু তোমাৰ পিতা আমাক বেটাঘাত কৰিবলৈ আদেশ দিছে নিশ্চিত ই পাগল হ'ল বুজিছা ই পাগল হ'ল ভাই এই যি হৈছে এইবাৰ আমি তেওঁলোকক মনোবলকে চাই পঢ়া এতিয়া আমি তোমালোকৰ অন্তৰ আত্মাৰ ভিতৰত সোমাম তেতিয়াহে তোমালোকে ভালকে শিক্ষা দিব পাৰিম হয় ন এতিয়া তোমালোকে কি কৰি ভাল পোৱা এফালৰ পৰা সুবিধা এজন পৰা কৈ যাবা দেই তুমিয়ে উঠাচোন তুমিয়ে কোৱাচোন কি কৰি ভাল পোৱা তৰোৱাল যুদ্ধ পাৰিবা তুমি পাৰিবা এয়াহে দৈত্যৰ সন্তান তুমি এটা উঠা তোক বাৰু কথা কেনেকৈ কৰিব লাগিব আমি শিকাই দিম ভাল